নমস্কাৰ, মই আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখুৱাম আপোনালোকক মই ধুনীয়া ঘৰতে বোৱা মেখেলা চাদৰ ডিজাইন। বহুত ধুনীয়া এইবোৰ, একেবাৰে আধুনিক ডিজাইন। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। যিসকল ভিউ আছে প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি ৰাখিব। আৰু মোৰ আগৰ ভিডিঅ'ত যথেষ্টকেইটা চানেকি ফুলৰ ভিডিঅ' দিয়া আছে। আপোনালোকৰ যদি প্ৰয়োজন আছে শিপিনীসকলক কৈছোঁ, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'বোৰ চাই ধুনীয়াকৈ ফুলবোৰ বাচিব পাৰিব। আৰু আপোনালোকে ধুনীয়া কাপোৰ পিন্ধিব পাৰিব, মন পচন্দৰ ৰঙত, মন পচন্দৰ ফুলটো, কালাৰফুল কাপোৰ আজিকালি যিহেতু সকলোৰে পচন্দ, ব'ব পাৰিব, পিন্ধিব পাৰিব। ব'লক এতিয়া মোৰ কাপোৰ কেইযোৰ খুলি দেখুৱাওঁ। প্ৰথমে আপোনালোকক দেখুৱাইছোঁ এযোৰ বহুত ধুনীয়া এযোৰ মেখেলা চাদৰ। এযোৰ নুনি বৈছোঁ। ইয়াৰ লগোৱা সূতাটো দিশটো এইটো পদ্মিনী সূতা বুলি কয়, আমি জিৰ' প্লাই বুলি কওঁ, কিছুমানে পদ্মিনী সূতা বুলি কয়। আৰু ইয়াত যিটো বৈছোঁ সেইটো একেবাৰে পিয়ৰ নুনি, এইটো ঘৰতে কাটা নুনি মই বৈছিলোঁ। এইটো যিটো আমি প্ৰথমে গোটেই দীঘে বানিও যেতিয়া নুনি হয় তেতিয়া কাপোৰযোৰ পিন্ধিবলৈ যথেষ্ট অসুবিধা হয়। সেইটো কাৰণে মই ভাবিলোঁ যে এইখিনি যদি অকণমান কোমল সূতা হয় তেতিয়া পিন্ধিবলৈ অকণমান সহজ হয়। নুনি কাপোৰ এযোৰ খৰধৰকৈ যদি দিশ আৰু বানি ঘৰতে বোৱা কাপোৰ এযোৰ যেতিয়া আমি পিন্ধিও ক'ৰবালৈ যাবলৈ ওলাওঁ তেতিয়া আৰু আমাৰ প্ৰথমে কাপোৰযোৰ পিন্ধোঁতে যথেষ্ট সময় গুচি যায়। আৰু আমাৰ মহিলাসকলে যিহেতু বাকী অকণমান মেকআপখিনি কৰিবলৈ সময়টোৱে নোযোগে, সেইটো কাৰণে এনেকৈ আপোনালোকেও ব'ব পাৰিব। মই একো অসুবিধা নহয়, তেতিয়া পিন্ধিবলৈ যথেষ্ট ভাল হয়, কোমল হয় আৰু দেখিবলৈতো ভাল হয়েই। পিন্ধোঁতে তেতিয়া ইমান অসুবিধা নহয়, খমখমীয়া ভাৱটো থাকে, তথাপিও আমি যেনেকৈ পিন্ধোঁ তেনেকৈ থাকে। ইয়াত মই নুনি কাপোৰযোৰ ইয়াৰ দহিখিনি বহুত ধুনীয়াকৈ বাতিছোঁ। যিহেতু এইযোৰ বোৱা বেছি দিন হোৱা নাই, শালৰ পৰা কাটি এই বাতি শেষ কৰিছোঁ। ইয়াত কাষত দিছোঁ ব্লু কালাৰ, অৰেঞ্জ কালাৰ আৰু এনেকৈ ছটাকৈ বাচিছোঁ। এইটো সেউজীয়া আৰু এইটো ৰেড কালাৰ, এইটো য়েল্লো, এনেকৈ বহুত ধুনীয়া লাগিছে। চাওকচোন দহিকেইটা। এয়া ফুলখিনি, এই ফুলটো যথেষ্ট পপুলাৰ ফুল, মই আগতেও এযোৰ কাপোৰত বাচিছোঁ আৰু এইটো ইমান ভাল লাগিছে। চাওকচোন, এইটো য়েল্লো, এইটো ব্লু, এইটো অৰেঞ্জ, এইটো গ্ৰীণ, এইটো ৰেড আৰু য়েল্লো। ইমান ধুনীয়া লাগে নহয় এই কাপোৰযোৰ পিন্ধি গ'লে, আপোনালোকক বহুত ভাল লাগে। ইয়াতো মই ওপৰখিনিলৈ দেখুৱাওঁ আপোনালোকক। মাজৰ যিটো চাদৰখনৰ মাজৰ ভাগ, ইয়াত এটা বিন্দি বুটা দিছোঁ। এনেকৈ গোটেইকেইটা কালাৰ অকণমান হেঙাকৈ গোটেই বিন্দি বুটা দিছোঁ। বহুত ভাল লাগে কাপোৰযোৰ, বহুত গৰ্জিয়াছ আৰু সকলো বয়সৰ মানুহে পিন্ধিব পাৰে। আৰু মই ইয়াত পতি দিয়া নাই, পতি সলনি ইয়াত মই পাৰি দিছোঁ। এইটো বেঙুনীয়া, কাৰা বেঙুনীয়া পাত এইটো কি বোলে পতি দিছোঁ, পতি নহয় পাৰি, এনেকৈ ছটাকৈ এই 3 আঙুল হৈছে। বহুত ভাল লাগে। ইয়াত বেঙুনীয়া ব্লাউজো পিন্ধিব পাৰি বা ইয়াত ফুলৰ যিকোনো কালাৰৰ ব্লাউজো পিন্ধিব পাৰি। মই ইয়াত ব্লাউজ পিচ লৈছোঁ, আপোনালোকক ব্লাউজ পিচটো মই এতিয়া নেদেখুৱাওঁ, একেবাৰে চিম্পুলকৈ লৈছোঁ। মাত্ৰ এনেকুৱা এটা বিন্দি বুটাৰ পাৰি দিছোঁ ব্লাউজৰ হাতটোৰ কাৰণে। এখন হ'ল চাদৰখন। আপোনালোকে ভাল লাগিলে লাইক এটাকে কৰি দিব। এইখন মেখেলাখন দেখাইছোঁ আপোনালোকক। মেখেলাখনতো এই তলৰ অংশত 3টা লাইনে ফুল বাচিছোঁ। এইটো একেখিনিয়ে কালাৰ, কাষৰ পৰা দেখাওঁ। এইটো ব্লু কালাৰ, অৰেঞ্জ কালাৰ, গ্ৰীণ, ৰেড আৰু য়েল্লো, এই 3টা কালাৰৰ ফুল বাচিছোঁ। 3টা লাইন, যিহেতু ফুলটো যথেষ্ট ডাঙৰ আৰু ধুনীয়া, সেইটো কাৰণে 3টা লাইনে বহুত ওপৰলৈকে পাই গৈছে, আঁঠুৰ ওচৰলৈকে পাইছেগৈ এইটো। আৰু ওপৰ অংশত এনেকৈ বিন্দি বুটা 3 লাইন দিছোঁ, অকণমান হেঙাকৈ। বহুত ভাল লাগে কাপোৰযোৰ, বহুত গৰ্জিয়াছ আৰু যিকোনো ঠাইতে পিন্ধিব পাৰি। আৰু আমাক এযোৰ বগা কাপোৰ যিহেতু সকলোকে প্ৰয়োজন থাকেই, যিকোনো ঠাইতে পিন্ধিব পাৰি আৰু যিকোনো বয়সৰ মানুহে পিন্ধিব পাৰি। এতিয়া দেখাওঁ আন এযোৰ পিচ কালাৰ মেখেলা চাদৰ। পিচ কালাৰ সকলোৱে পচন্দ কৰে আৰু বহুত ধুনীয়া ৰং এইটো। চাদৰখন প্ৰথমে দেখাওঁ।
এখন চাদৰখন এইখন চাদৰখন পৰ্দাখন পেলাই দিওঁ এয়া ফুলটো ডাঙৰ এইটো ফুল আমকলি এনেকৈ যথেষ্ট ডাঙৰ এইটো আঁচলটোত এটা লাইনে দিছোঁ এনেকৈ ৰেড ব্লু গ্ৰীণ আৰু এইটো ভায়োলেট কালাৰ এনেকৈ তিনিটা লাইন তিনিটা কালাৰ চাৰিটা ৰঙা নীলা সেউজীয়া আৰু বেঙুনীয়া আৰু এইখিনি পুলি দিছোঁ ঘনকৈ আৰু এইখিনি দহিখিনি বহুত ধুনীয়া ফুলৰ প্ৰতিটো কালাৰে হাতটা হাতটাকৈ এনেকৈ বনাইছোঁ আৰু মাজৰখিনিত এটা সৰু সৰু এনেকৈ আমকলি আমি আমকলি বুলি কওঁ ফুলটো এনেকৈ বেছি সৰু নহয় মিডিয়াম সাইজৰ এইটো এনেকৈ অকমান মাজে মাজে দিছোঁ এনেধৰণে প্ৰতিটো কালাৰ আৰু ইয়াৰ পটিটো দেখুৱাওঁ পটিটো এইটোৱে এনেকৈ পটিটো অকমান হেৰেঙাকৈ দিছোঁ বহুত ধুনীয়া কাপোৰযোৰ চাদৰখন এখন আৰু মেখেলাখন দেখুৱাওঁ এখন মেখেলাখন চিলোৱা নাই হালপা কটা বেছি দিন হোৱা নাই আৰু এখন মেখেলাখনৰ এইটো তলৰ এটা লাইন দিছোঁ চাদৰখনত যেনেকৈ আঁচলটোত ডাঙৰ ফুলটো এটা লাইন দিছোঁ তেনেকৈ এয়া ৰঙা নীলা সেউজীয়া আৰু বেঙুনীয়া ফুল এনেকৈ আৰু ওপৰলৈ তিনিটা লাইন এনেকৈ সৰু সৰু আমকলি এইযোৰ পিচ কালাৰ ঘৰত বোৱা মেখেলা চাদৰ বহুত ধুনীয়া এনেকৈ পিচ কালাৰ কাপোৰ বহুত ধুনীয়া লাগে সকলোকে শুৱাই পৰে সকলো বয়সৰ মানুহে পিন্ধিব পাৰে আৰু সকলো ৰঙৰ মানুহেও পিন্ধিব পাৰে যিহেতু কালাৰটো একেবাৰে কোমল এইযোৰ নীলা ৰঙৰ মেখেলা চাদৰ এইযোৰ ৰয়েল ব্লু যেটো চিয়াঁহী নীলা এখন চাদৰখন মেলি দেখাওঁ অকমান নীলা কাপোৰ সকলোৱে পছন্দ কৰে আৰু মানুহজনে পিন্ধাৰ পাছত উজ্জ্বল দেখে এখন চাদৰখনৰ আঁচলটোত এনেকৈ বিভিন্ন ৰঙৰ চিন দিছোঁ সৰু সৰুকৈ আৰু ইয়াত গুণা জিলিকা যিটো জিলিকা চেপেটা গুণাটো ইয়াৰ মাজে মাজে দি দিয়া হৈছে এনেকৈ চিন আৰু এইকেইটা পুলিকেইটা এটা অৰেঞ্জ কালাৰ এটা সেউজীয়া এইটো অৰেঞ্জ কালাৰ হয় এনেকৈ বিভিন্ন কালাৰত দিছোঁ আৰু এইটো মুনা ডিজাইনৰ ফুল গছ ফুল পাত আৰু ফুলেৰ এইটো অৰেঞ্জ কালাৰ হোৱাইট ৰেড এনেকৈ দিয়া হৈছে আৰু এফালে এটা এনেকৈ চিনকৈ আৰু মাজত এটা লাইন এনেকৈ আমি কেছ বাছোঁ আৰু এইখিনি ইয়াত যিকেইটা কালাৰ এনেকৈ চিনকৈ বৈছোঁ তাৰে সূতাখিনিৰ ৰঙৰে ইয়াত দহি বাতিছোঁ দহিবোৰ এয়া আৰু মাজত একো নাই চিম্পুল মাজৰখিনি ইয়াত মই পটি দিয়া নাই পটি হলনি এইটো পাৰি দিছোঁ এনেকৈ অৰেঞ্জ কালাৰ গ্ৰীণ আৰু ব্লু এনেকৈ চিনকৈ পাৰি দিছোঁ পাৰিটো বহুত মৰম লগা 4 আঙুলমান হৈছে আৰু পাৰিটো চাদৰখন মাজৰখিনি চিম্পুল এবাৰ মেখেলাখন দেখাওঁ আপোনালোকক এখন মেখেলাখন একে চাদৰখনৰ নিচিনাই এয়া যিহেতু আমি এইবোৰ ঘৰতে নিজে বৈ তৈয়াৰ কৰোঁ ধুলেও একো প্ৰব্লেম নাই যিমানবাৰ ধুলেও একে থাকে এয়া কিন্তু নীলা কাপোৰবোৰ বেছি ৰ'দত মেলিব নালাগে অকণমান ছাঁ পৰা ঠাইত মেলিলে মানে কালাৰটো একে হৈ থাকে আৰু উল্টাই কেনে কাপোৰখন মেলিব লাগে কালাৰটো তেতিয়া বহুত দিনলৈ ধুনীয়া হৈ থাকে এয়া উল্টা ফালে এইখিনি আপোনালোকক দেখুৱাই দিছোঁ এইটো মুনা ডিজাইন ফুল বুলি কওঁ আমি এইটো বহুত ঠাইত বেলেগ ধৰণৰ হয় নামবোৰ এইখিনি বহুত ধুনীয়া দেখি একেবাৰে চিম্পুল কিন্তু বহুত ধুনীয়া ওপৰখিনিত একো নাই ডিজাইন দিয়া নাই ওপৰখিনিত চিম্পুল আছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকৰ যদি কাপোৰ কেইযোৰ চাই ভাল লাগিলে লাইক কৰিব
কেনেকুৱা লাগিলে কমেণ্ট কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি ৰাখিব। মই বহুত চানেকি ভিডিঅ' দিয়া আছে, আপোনালোকে প্ৰয়োজন বুলি ভাবিলে সেই ভিডিঅ'বোৰ চাব পাৰিব। আজিলৈ আহোঁ, নমস্কাৰ।